হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বাবু ট্ৰেভেলিং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো কালি আমি আয়োধ্যাৰ পৰা পিছবেলা সময়ত ওলাই দিলোঁ 3টামান বজাত। তো 3টা বজাত ওলাই আহি পিনে আগতে সেই হোটেলখন থাকিলোঁ। তো হোটেলখনৰ পৰা এতিয়া ওলাই আহিলোঁ, এতিয়া লক্ষ্ণৌ গৈ আছোঁ। তো লক্ষ্ণৌ পামগৈ আৰু বেছি দূৰ নাই, 90 কিলোমিটাৰ দেখাই আছে। তো এইফালে ভিডিঅ'টো চেক কৰক এবাৰ। তো কালি চব জেগা দেখাব নোৱাৰিলোঁ, সেইটো কাৰণে বেয়া নাপাব। তো ভিডিঅ'লৈ যিহেতু মোবাইল নিব নিদিলে, লকাৰত থৈ যাবলগীয়া হ'ল মোবাইলটো। যিমান তো এইফালে যিহেতু বৰষুণ অহাৰ পৰা দেখাই নাই, আজি 16 দিনেই হ'ল, 16-17 দিন এনেকুৱাই হ'ল। তো বৰষুণৰ নামত বৰটো দেখা নাই। তো অকল ৰ'দ। বৰষুণ তাক যদি ভাল লাগিলে সেই অকণমান, ৰ'দটো দিছে কাৰণে অলপ কষ্ট পাইছোঁ, মানে কষ্ট পোৱা নাই ইমান। তো এইফালে চাই লওক ভিউটো এবাৰ। চাইকেল চলাবলৈ বিশেষকৈ 4টামান বজাৰ পৰাই ভাল এইফালে। তো তাৰ আগত ইমান ভাল নহয় চলাবলৈ, কাৰণ গাড়ীবোৰ বহুত স্পীড আহে, ৰং চাইডত আহে গাড়ীবোৰ বেছি, ৰং চাইডত
টাউনৰ পৰা গৈ আছোঁ এতিয়া টাউনখন পাবলৈ 10 কিলোমিটাৰ হয়। বিচাৰিব লাগিব কিবা থাকিবলৈ আৰু তো এফালে চাই লওক ভিউটো এবাৰ।